ক্ৰমাৎ শান্ত চিয়াঙৰ বক্ষ হঠাৎ উফন্দি উঠা চিয়াঙে শংকিত কৰি তুলিছে চিয়াঙৰ কাষৰীয়া 1000তকৈ অধিক পৰিয়ালক সেনাবাহিনীৰ হেলিকপ্টাৰেৰে নিৰাপদ স্থানলৈ নিয়া হ'ল নৈপৰীয়া লোকক কিন্তু শনিবাৰে চিয়াং সামান্য শান্ত হৈ পৰিছে শেহতীয়া তথ্য অনুসৰি টুটিঙত চিয়াঙৰ জলস্তৰ 415.17 কিউমেক আৰু পাছিঘাটত জলস্তৰ 153.37 কিউমেক চিয়াঙৰ এই অস্বাভাৱিক ৰূপ আজিৰ নহয় ক্ৰমান্বয়ে উফন্দি উঠিছে চিয়াঙৰ পক্ষ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক চীনৰ সৈতে আলোচনা কৰিবলৈ আহ্বান অৰুণাচলৰ ৰাজনৈতিক নেতাৰ चाइनीज सरकार का साथ गवर्नमेंट ऑफ इंडिया संपर्क और बातचीत रखना जरूरी है बोल के हम लोग ने अपना सरकार को केंद्र सरकार को भी बताया लेकिन अभी तक मेरा ख्याल से केंद्र सरकार राज्य सरकार सोए हुए है इस नदी का बारे में कोई भी सरकार ठोस कदम नहीं उठाए गए পাছিঘাটৰ এজন সচেতন নাগৰিকে ক'লে 2017 চনৰ নৱেম্বৰৰ পৰা খোলা হ'বলৈ আৰম্ভ কৰিছিল চিয়াঙৰ পানী তাৰ পাছতেই উফন্দি উঠিছে চিয়াং ये नवंबर जब अर्थक्वेक हुआ था नवंबर 2017 उसके बाद से ये पानी जो है गंदा आ रहा है मतलब तो अभी और ज़्यादा हो गया मतलब ये समय में ये समर सीजन में ज़्यादा ये करंट भी ज़्यादा आ रहा है और ये वेव भी अप डाउन होके मतलब पूरा पानी पूरा ज़्यादा हो रहा है मतलब पासीघाट या जो भी अरुणाचल में जो इंडियन साइड में रहने वाला का हम लोग का रिक्वेस्ट ये है कि इंडियन गवर्नमेंट जो है ये इंटरनेशनल लेवल में ले जाके चाइनीज लोग को भी बात करना है मतलब क्या प्रॉब्लम से सियांग जो है ऐसे हो रहा है ইফালে তেজপুৰ আৰু ডিব্ৰুগড়ত বিপদসীমাৰ ওপৰেৰে বৈ আছে লুইতৰ পানী এই পৰ্যন্ত দুয়োটা স্থানতে শান্ত হৈ আছে ব্ৰহ্মপুত্ৰ পক্ষ পানীটো এতিয়ালৈকে বহা নাই আমাৰ বগীবিল মই বগীবিল ফেৰীঘাটতে আছোঁ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে পানী বহা নাই এনেই অলপ বাঢ়িছে কিন্তু তেনেকৈ বৰ বিশেষ মানে যোগে বঢ়া নাই লাহে লাহে বাঢ়িছে অৱশ্যে পৰিস্থিতি মোকাবিলা কৰিবলৈ সষ্টম হৈ আছে NDRF সাজু কৰি তোলা হৈছে উদ্ধাৰ অভিযানৰ সামগ্ৰী চিলাপথাৰৰ পৰা সৰঞ্জিমে আৰু ইটানগৰৰ পৰা মিণ্টু তামুলী প্ৰতিদিন টাইম